সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি বৰপেটা জিলাৰ বাগবৰ সমষ্টি অন্তৰ্গত আলুপতি খাটিয়ামাৰী যুৱ মঞ্চৰ উদ্যোগত ২৬, ২৭ আৰু ২৮ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ২৫৮ নম্বৰ আলুপতি প্ৰাথমিক বিদ্যালয় প্ৰাংগণত দ্বিতীয় বাৰ্ষিক অধিৱেশনৰ আয়োজন কৰে। আয়োজনৰ প্ৰথমটো দিনত পতাকা উত্তোলন, বৃক্ষৰোপণ, সমাজ সেৱা আৰু দুৱায়ে মাগফিৰাতৰ জৰিয়তে কাৰ্যসূচী আৰম্ভ হয়। অনুষ্ঠানৰ দ্বিতীয় দিনা মূল কাৰ্যসূচী হিচাপে থাকিব আলোচনা চক্ৰ। আলোচনাৰ বিষয়বস্তু হিচাপে থাকিব দুৰ্গম যাতায়াত ব্যৱস্থা আৰু চৰ অঞ্চলৰ অৰ্থনীতি। উল্লেখ্য যে অনুষ্ঠানৰ অন্তিমটো দিন তথা মুকলি ও বঁটা বিতৰণী সভাৰ দিনা উপস্থিত থাকিব IPS বিষয়া, ইণ্ডিয়ান ৰেলৱেৰ DIG আবু ছুফিয়ান, সক্ৰিয় সমাজকৰ্মী তথা আইনা আলোচনীৰ অধ্যক্ষ মীৰা বৰঠাকুৰ, বিশিষ্ট লেখিকা শিখা শৰ্মাকে ধৰি বিভিন্ন গণ্যমান্য ব্যক্তিসকল। আয়োজন কৰিছোঁ। আমাৰ ইতিমধ্যে আজি প্ৰথম দিন, ইতিমধ্যে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী হৈ গ'ল, লগতে বৃক্ষৰোপণ কাৰ্যসূচী আছে, সমাজসেৱা কাৰ্যসূচী আছে আৰু দ্বিতীয়তে নগৰপেৰাৰ পৰা কেফে ৰিপৰ্ট, ষ্টাৰ আছাম নিউজ এণ্ড এণ্টাৰটেইনমেণ্ট। আলোচনা চক্ৰৰ বিষয়বস্তু হৈছে চৰ অঞ্চলৰ দুৰ্গম যাতায়াত ব্যৱস্থা আৰু অৰ্থনীতি, আৰু তাৰ লগতে আমাৰ মুখ্য আকৰ্ষণ হৈছে তৃতীয় দিন অন্তিম দিন যিটো কাৰ্যসূচী আছে মুকলি ও বঁটা বিতৰণ সভা। সেই সভাত বিশেষকৈ আমাৰ IPS বিষয়া মাননীয় আবু ছুফিয়ান আহমেদ তেখেত উপস্থিত থাকিব। তাৰ লগতে উপস্থিত থাকিব আমাৰ বিশিষ্ট সমাজকৰ্মী মীৰা বৰঠাকুৰ, লগতে আমাৰ বিশিষ্ট লেখিকা মাননীয়া শিখা শৰ্মা আৰু লগতে গণ্যমান্য ব্যক্তিসকল। সেয়েহে আমাৰ সমূহ দৰ্শকসকলক আমাৰ এই সংবাদদানৰ জৰিয়তে আহ্বান জনাইছোঁ, আপোনালোকে প্ৰত্যেকটো কাৰ্যসূচীতে যাতে আমাক সহযোগ কৰে ও সুপৰামৰ্শ আগবঢ়ায়, সেয়ে আমি আপোনালোকলৈ অনুৰোধ জনাইছোঁ। আপুনি বাৰু আপোনাৰ চুলিখিনি আটক ধুনীয়া কৰিব বিচাৰিছে নেকি? আপুনি চুলি সৰা সমস্যাত ভুগি আছে? তেন্তে এতিয়াৰ পৰা চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ সুবিধাৰ বাবে গুৱাহাটী সৰ্বশ্ৰেষ্ঠ ইউনিচেক্স চেলুন ৰাজু ৰিয়াজে আধুনিক প্ৰযুক্তিৰ সহায়ত হেয়াৰ ৰিপ্লেচমেণ্টৰ সুন্দৰ ব্যৱস্থা কৰিছে। শীঘ্ৰেই যোগাযোগ কৰক ৰাজু ৰিয়াজক।